পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। আজি লৈ আহিছোঁ পেৰিছ অলিম্পিকৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। এনেকুৱা ধৰণৰ প্ৰশ্নোত্তৰ পৰীক্ষাত আহিব বুলি আমি অনুমান কৰিব পাৰোঁ। গতিকে বলকচোন ভিডিঅ'টো শেষলৈকে চাওঁ। আৰু যিসকলে আমাৰ আছাম জিকে ফেচবুক পেজ আৰু ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে যাতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 2024 চনৰ পেৰিছ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰিছে? ইয়াৰ উত্তৰটো হৈছে 206খন দেশে। 2024 চনৰ পেৰিছ অলিম্পিকত কিমানজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে? ইয়াৰ উত্তৰটো হৈছে 10,714 জন। তৃতীয় প্ৰশ্নটো হৈছে 2024 চনৰ পেৰিছ অলিম্পিকত প্ৰথমটো ইভেণ্ট কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ হৈছে জুলাই 24। পেৰিছ অলিম্পিক 2024ৰ শেষ ইভেণ্ট কেতিয়া অনুষ্ঠিত হ'ব? উত্তৰ আগষ্ট 11, 2024। 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাধাৰী কোন? উত্তৰ PV সিন্ধু আৰু শৰৎ কমল। 2024 চনৰ পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠান ক'ত অনুষ্ঠিত হৈছিল? এনচাৰ এলং দ্য চিয়েন ৰিভাৰ। পেৰিছ অলিম্পিক 2024ৰ ৰিলেত অলিম্পিক টৰ্চ কোনে কঢ়িয়াই লৈ ফুৰিছিল? উত্তৰ অভিনৱ বিন্দ্ৰা। 2024 পেৰিছ অলিম্পিকত কিমানবিধ ক্ৰীড়া প্ৰদৰ্শন কৰা হ'ব? উত্তৰ 32 বিধ। 2024 চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা কৰা হৈছে? উত্তৰ ৰাছিয়া আৰু বেলাৰুছ। প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024ৰ বিষয়বস্তু কি? উত্তৰ লেটছ মুভ এণ্ড চেলিব্ৰেট। 2024 পেৰিছ অলিম্পিকত কোনখন দেশৰ সৰ্বাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে? উত্তৰ USA। 2024 চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণকাৰীৰ কিমান শতাংশ মহিলা? উত্তৰ 48%। প্ৰশ্ন মনু ভাকেৰে জয়লাভ কৰিছে? উত্তৰ 2 ব্ৰঞ্জ মেডেলছ। পেৰিছ অলিম্পিক 2024ৰ আয়োজক সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া কোন? উত্তৰ টনি এষ্টানগেট। 2024ৰ পেৰিছ অলিম্পিকৰ বাজেট কিমান আশা কৰা হৈছে? উত্তৰ 6.8 বিলিয়ন। প্ৰশ্ন ভাৰতৰ প্ৰথম অলিম্পিক পদক লাভ কৰা মহিলা বক্সাৰগৰাকীৰ নাম কি? উত্তৰ মেৰী কম। প্ৰশ্ন ভলীবল কোনে আৱিষ্কাৰ কৰিছিল? উইলিয়াম মৰ্গানে আৱিষ্কাৰ কৰিছিল 1895 চনত। প্ৰথম দক্ষিণ এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল আৰু কিমান চনত অনুষ্ঠিত হৈছিল? উত্তৰ কাঠমাণ্ডু, নেপালত অনুষ্ঠিত হৈছিল 1984 চনত। প্ৰশ্ন ৰুভাৰ্ছ কাপ কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ ফুটবল। প্ৰশ্ন এজৰা কাপ কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ পল' খেলৰ সৈতে জড়িত। প্ৰশ্ন আগা খান ট্ৰফী কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ শ্ব' জাম্পিং খেলৰ সৈতে জড়িত। প্ৰশ্ন বিশ্বৰ সৰ্বোচ্চ হকী স্থল ক'ত অৱস্থিত? উত্তৰ চিলাৰত অৱস্থিত। চিমলাৰ পৰা চিলাৰলৈ দূৰত্ব প্ৰায় 52 কিলোমিটাৰ। প্ৰশ্ন অলিম্পিক পদকপ্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি আৰু কিমান চনত এই পদক পাবলৈ সক্ষম হৈছিল? উত্তৰ কৰ্ণাম মালেশ্বৰী। 2000 চনত ছিডনীত অনুষ্ঠিত হোৱা অলিম্পিক খেলত এই পদক পাবলৈ সক্ষম হৈছিল। প্ৰশ্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় খেল কি? উত্তৰ বেছবল। বন্ধু বান্ধৱীসকল অলিম্পিক খেলৰ লগত সংগতি ৰাখি আন বেলেগ বেলেগ প্ৰশ্ন কিছুমান আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে প্ৰশ্নসমূহ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰি দিব। প্ৰশ্ন ৰাইডাৰ কাপ কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ গল্ফ খেলৰ সৈতে জড়িত। প্ৰশ্ন ইলেক্ট্ৰা গোল্ড কাপ কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ টেবুল টেনিছ। প্ৰশ্ন বিখ্যাত ফুটবল খেলুৱৈ মাৰাডোনাই কোনখন দেশক প্ৰতিনিধিত্ব কৰে? উত্তৰ আৰ্জেণ্টিনা। প্ৰশ্ন 2014 চনত ফিফা বিশ্বকাপত ট্ৰফী কোনে লাভ কৰিছিল? উত্তৰ জাৰ্মানী। প্ৰশ্ন 2010 চনত ফিফা বিশ্বকাপত ট্ৰফী কোনে লাভ কৰিছিল? উত্তৰ স্পেইন। প্ৰশ্ন পুৰুষৰ বিশ্বকাপ হকী 2018 চনত ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ ভুৱনেশ্বৰ, ভাৰত। প্ৰশ্ন ভাৰতে প্ৰথম ক'ত আৰু কিমান চনত অলিম্পিকত হকীত স্বৰ্ণ জয়ী হৈছিল? উত্তৰ 1928 চনত আমষ্টাৰডামত। প্ৰশ্ন কি খেলৰ সৈতে চেম্পিয়ন ট্ৰফী জড়িত? উত্তৰ হকী। প্ৰশ্ন কি খেলত সুমন বালাই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? উত্তৰ মহিলা হকী খেলত সুমন বালাই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
প্ৰশ্ন আজলান শ্বাহ কাপ কি খেলৰ সৈতে জড়িত? উত্তৰ হকী খেলৰ সৈতে জড়িত। প্ৰশ্ন 2016 চনত অলিম্পিক গেমছ ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ ৰিঅ' ডি জেনেৰিঅ' ব্ৰাজিল। প্ৰশ্ন ডেভিছ কাপ কি খেলৰ সৈতে জড়িত? উত্তৰ লন টেনিছ খেলৰ সৈতে জড়িত। প্ৰশ্ন প্ৰথম কমনৱেলথ গেম কিমান চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ 1930 চনত হেমিল্টন কানাডাত অনুষ্ঠিত হৈছিল। প্ৰশ্ন প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ নতুন দিল্লীত। প্ৰশ্ন প্ৰথম যুৱ অলিম্পিক গেমছ ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ ছিংগাপুৰত। প্ৰশ্ন ফিফা ৱৰ্ল্ড কাপ 2018 চনত ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ ৰাছিয়া। প্ৰশ্ন 2021 চনত অনুষ্ঠিত টকিঅ' 2020 গ্ৰীষ্মকালীন অলিম্পিকত ভাৰোত্তোলনৰ মহিলাৰ 49 কেজি শাখাত ৰূপৰ পদক লাভ কৰা ভাৰতীয় মহিলা খেলুৱৈগৰাকীৰ নাম কি আছিল? উত্তৰ চাইখোম মীৰাবাই চানু। প্ৰশ্ন 2021 চনত অনুষ্ঠিত টকিঅ' 2020 গ্ৰীষ্মকালীন অলিম্পিকত এথলেটিক্সৰ পুৰুষৰ জেভলিন থ্ৰ'ত স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈজনৰ নাম কি আছিল? উত্তৰ নীৰজ চোপ্ৰা। প্ৰশ্ন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম অসমীয়া মহিলা বক্সাৰগৰাকীৰ নাম কি আছিল? উত্তৰ লাভলীনা বৰগোহাঁই 2021 চনত অনুষ্ঠিত টকিঅ' 2020 গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। প্ৰশ্ন 2021 চনত অনুষ্ঠিত টকিঅ' 2020 গ্ৰীষ্মকালীন অলিম্পিকত মহিলাৰ ৱেল্টাৰৱেট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰা অসমীয়া খেলুৱৈগৰাকীৰ নাম কি আছিল? উত্তৰ লাভলীনা বৰগোহাঁই। প্ৰশ্ন ভাৰতে পোনপ্ৰথমবাৰৰ বাবে কিমান চনত অলিম্পিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল? উত্তৰ 1900 চনত ভাৰতে পোনপ্ৰথমবাৰৰ বাবে অলিম্পিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল। প্ৰশ্ন 2006 চনৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত শাখাত সোণৰ পদক লাভ কৰা অসমৰ খেলুৱৈজনৰ নাম কি আছিল? উত্তৰ জয়ন্ত তালুকদাৰ। প্ৰশ্ন অৰ্জুন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ফুটবলাৰ কোন আছিল? উত্তৰ PK বেনাৰ্জী। প্ৰশ্ন বজৰং পুনিয়া কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ মল্লযুদ্ধ। প্ৰশ্ন ফিফা কি খেলৰ সৈতে সম্পৰ্কিত সংগঠন? উত্তৰ ফুটবল। প্ৰশ্ন নাৰাং কাপ কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ বেডমিণ্টন। প্ৰশ্ন বাটাৰফ্লাই শব্দ কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ সাঁতোৰ। প্ৰশ্ন ৰামানুজন ট্ৰফী কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ টেবুল টেনিছ। প্ৰশ্ন কোনখন দেশে উবেৰ কাপ 2022 জিকিছে? উত্তৰ দক্ষিণ কোৰিয়া। প্ৰশ্ন ৰিলায়েন্স কাপ কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ ক্ৰিকেট। প্ৰশ্ন এছিয়ান বক্সিং চেম্পিয়নশ্বিপ 2022 বৰ্ষত মহিলাৰ 75 কেজিৰ শাখাত স্বৰ্ণ জয় কৰা খেলুৱৈগৰাকীৰ নাম কি? উত্তৰ লাভলীনা বৰগোহাঁই। প্ৰশ্ন ডায়মণ্ড লীগ 2023 খিতাপ অৰ্জন কৰা খেলুৱৈগৰাকীৰ নাম কি? উত্তৰ নীৰজ চোপ্ৰা। 87.66 মিটাৰ থ্ৰ'ৰে 2020 ডায়মণ্ড লীগৰ খিতাপ অৰ্জন কৰে। ধন্যবাদ।